অখিল ভাৰতীয় পতাকাৰ মহাসভাৰ অধিৱেশন সফল সামৰণি। আজি গোলাঘাট এমেছৰ থিয়েটাৰ হলত ভাৰতৰ অন্যতম সাংবাদিক সংস্থা অখিল ভাৰতীয় পতাকাৰ মহাসভা অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন গোলাঘাট জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি দীপক জৈন আৰু স্মৃতি তৰ্পণ কৰে ৰাজ্যিক সহ সম্পাদক জিয়াউদ্দিন আহমেদ আৰু জিলা সম্পাদক বিদ্যান বৰদলৈয়ে। ইয়াৰ পাছত প্ৰতিনিধি সভা আয়োজন কৰা হয়। উক্ত সভা সভাপতিত্ব কৰে ৰাজ্যিক সভাপতি প্ৰকাশ কায়স্থই। এই সভাতে পুৰণা সমিতি ভংগ কৰি জয়ন্ত হাজৰিকাক সভাপতি, কাজু ৰবি দাসক কাৰ্যকৰী সভাপতি আৰু বিদ্যান বৰদলৈক সাধাৰণ সম্পাদক হিচাপে লৈ 21জনীয়া গোলাঘাট জিলা সমিতি গঠন কৰা হয়। এই অধিৱেশনতে গোলাঘাট জিলাৰ কেইবাগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে সমাজকৰ্মী ৰাজুমণি হুছেইনক সমন্বয় বঁটা প্ৰদান কৰে আৰু কেইবাগৰাকী সমাজকৰ্মীক সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ কুকিল বৰুৱা উপস্থিত থকাৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। পূৰ্বৰ পৰা আজি অসমতে হওক, ভাৰততে হওক, ৰাষ্ট্ৰতে হওক সাংবাদিক সংগঠনৰ সংখ্যা বহুত বেছি। কিন্তু সাংবাদিক সংগঠনৰ সংখ্যা যিমানেই বেছি হৈ আহিছে, সাংবাদিক সুৰক্ষাৰ ক্ষেত্ৰতো সিমানেই সন্দিহানৰ এটা প্ৰশ্ন হৈ আহিছে। সাংবাদিকসকল আজি দিনে ৰাতিয়ে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰাইজৰ কামত ব্যস্ত থাকি ৰাইজৰ বাতৰি প্ৰকাশৰ মাধ্যম হিচাপে কৰি লৈ দিনে ৰাতিয়ে ক্ষেত্ৰখনত ঘূৰি ফুৰিছে, ৰাইজৰ সেৱা কৰিছে। তৎসত্বেও আজি সাংবাদিক জাতিটো তেওঁলোকৰ সুৰক্ষা আমি যেটো অৰ্থনৈতিক দিশত যিখিনি কাম কৰি থাকোঁ, মই দুটা তিনিটা কথা কৈ পেলাই মোৰ বক্তব্যটো সামৰিম। আমি এই চৰকাৰী খণ্ডৰ উদ্যোগবিলাকে বহুত নীতি নিয়ম মানি পেলাই কাম কৰিব লাগে। সেইকাৰণে আমাৰ কেতিয়াবা ডেলিভাৰীটো শ্ল' হয়। সেইকাৰণে মানুহে কেতিয়াবা তাত অলপ আমাৰ ডেলিভাৰীটো শ্ল' হোৱাৰ কাৰণে বহুত পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যনে যিটো উদ্দেশ্যেৰে পাব্লিক ছেক্টৰ কিন্তু কিছুমান বহু বেলেগ ধৰণৰ প্ৰভাৱ কিছুমান পৰিছে। আৰু আজি এই মুহূৰ্তত কিন্তু খুব ভাল লাগিছে, কিয়নো এই একতাটো কিন্তু আজি দেখা পাইছোঁ। আৰু এই একতাৰ মূল ব্যক্তিজন আজি ভূঞাদা, আচলতে দাদাতুল্য এজন ব্যক্তি আৰু সংবাদ জগতৰ লগত বহু দিনৰ পৰা জড়িত এজন ব্যক্তি। আৰু যিহেতু ময়ো এজন আচলতে আপুনি নাজানে চাগে যে পৰ্টেল চেনেলৰ জন্মদাতা মই উত্তৰ পূৰ্বাঞ্চলত, আৰু সেইকাৰণে ভাৰত চৰকাৰৰ পৰা মই 18 চনতে এৱাৰ্ড পাইছোঁ। আৰু যেতিয়া পৰ্টেল কোনো ভবাই নাছিলে, তেতিয়াই মই উত্তৰ পূৰ্বাঞ্চলত এটা প্ৰথম নিউজ পৰ্টেল আৰম্ভ কৰিছিলোঁ। আৰু সেই আজি আজি চেটেলাইট চেনেলো চলাইছোঁ উত্তৰ পূৰ্বাঞ্চলত। আৰু ঠিক আজি দাদা বা আমাক সকলো শিকাই যে আজি কিন্তু আমাক পৰ্টেল বুলি বহু সাংবাদিকে আমাক হাঁহি পেলাই বহু কিন্তু ভুৱা সাংবাদিকো আখ্যা দিছে। 2010 চনৰ এটা দিন মনত পৰিছে, সেই দিনত কিন্তু মোকো নিউজ লাইভ নামৰ এটা বৈদ্যুতিন মাধ্যমে মোক ভুৱা সাংবাদিকৰ আখ্যা দি এটা নিউজ কৰিছিলে। কিন্তু আচলতে তাৰ পাছদিনাই আমি আমাৰ দিল্লীৰ পৰা যিখিনি তথ্য প্ৰদান কৰাৰ পিছত আমি যে এজন মানে অনুজ্ঞাপ্ৰাপ্ত যে চেনেলৰ এজন কৰ্মী আমাক তেওঁলোকে জনালে, আৰু তাৰ পিছতে কিন্তু নিউজ লাইভে আকৌ পুনৰ এটা বাতৰি সম্প্ৰচাৰ কৰি এই ভুলবশতঃ হ'ল বুলি আকৌ তেওঁলোকে হেৰি কৰিলে। আৰু সেই এটা টাৰ্ণিং পইণ্ট আছিলে। আৰু সেই দিনৰ পৰা কিন্তু আজিলৈকে যদিও মই 2016 চনত বা 2011 চনতে মেডিকেল শেষ কৰি ডাক্তৰ হোৱাৰ পাছতো কিন্তু মই সাংবাদিকতা এৰা নাই। আৰু সাংবাদিকতা অংশগ্ৰহণ কৰিছে ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰাইজৰ প্ৰত্যাশাৰ নুমলীগড় শোধনাগাৰ লিমিটেডৰ এক বিশেষ গতি প্ৰদান কৰাৰ লগতে ইয়াৰ উত্তৰণ আৰু বিকাশৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিৰ অনবদ্য অৱদান আছে, গোলাঘাট জিলাৰেই নহয় অসমৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতৰ চিন্তা চেতনাৰে এক সমৃদ্ধ কৰা, এক গতি প্ৰদান কৰা এই ব্যক্তিগৰাকী আমাৰ মাজত উপস্থিত আছে। সমৰ্থনা কাৰ্যসূচী কিছু পলম হৈছে আৰু তেখেতৰ কাৰ্যসূচী আছে, সৰু পথাৰতো কাৰ্যসূচী আছে। অতি ব্যস্ততাপূৰ্ণ ব্যক্তি, অতি ব্যস্ততাপূৰ্ণ সন্মানীয় লোক। তেখেতৰ লগত আহিছে মহাপ্ৰবন্ধক কাজল শইকীয়া ডাঙৰীয়া। আমি এই কাৰ্যসূচীৰ পৰা তেখেতলোকক সোনকালে বিদায় দিব লাগিব। দেৰগাঁৱৰ পৰা জিয়াউদ্দিন আহমেদৰ ৰিপৰ্ট, নিজা খবৰ।